কঠোৰ মুখ্যমন্ত্ৰী মানুহৰ জীৱনৰে হেতালি খেলা বন্ধ হ'বই লাগিব নলাত পৰি গাতত পৰি বা হেতুৰ পৰা সৰি আৰু যেন কাৰো মৃত্যু নঘটে উপায়ুক্তসকল হ'ব লাগিব অতি সষ্টম ঠিকাদাৰ হ'ব লাগিব অতি দায়বদ্ধ আৰু নিৰ্মাণ কাৰ্য চলিলে থাকিবই লাগিব সতৰ্কতাৰ ফলক শ্ৰমিকসকলে পিন্ধিবই লাগিব হেলমেট জেকেট আজি দিছপুৰৰ পৰা জিলা আয়ুক্ত তথা আৰক্ষী বিষয়াসকললৈ এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৰাজ্য চৰকাৰে সকলো দিশতে এই মুহূৰ্তত কাম কৰি আছে আৰু প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিছে সফলতা পিছে দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত বা নিৰ্মাণ কাৰ্যস্থলীসমূহত চলা অঘটনবোৰ ৰোধাত সম্পূৰ্ণৰূপে হৈছে বিফল সেয়ে এই খণ্ডটোত এতিয়া কাম কৰিব বিচাৰিছে চৰকাৰখনে আখুৱাবোৰ দূৰ কৰিব বিচাৰিছে শীঘ্ৰেই এই ক্ষেত্ৰত সেইবাবেই অতি সষ্টম হ'বলৈ আহ্বান জিলা আয়ুক্তসকলক আৰক্ষী বিষয়াসকলক লগতে শ্ৰম বিভাগকো পথ হওক দলং কিংবা উৰণ হেতু য'তেই নিৰ্মাণ কাৰ্য চলিছে তাতে শ্ৰমিকসকলৰ সকলো সুৰক্ষাৰ দিশত যাতে গুৰুত্ব দিয়া হয় লগতে শ্ৰমিকসকলে অনবৰতে হেলমেট পিন্ধাটো আৰু বিশেষকৈ নিশাৰ ভাগত জেকেট পিন্ধাটো যাতে কৰা হয় বাধ্যতামূলক তাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ নিৰ্দেশ জিলা আয়ুক্তসকললৈ এই ক্ষেত্ৰত কোনো হীন দেৰি কৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈকো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ মই ভাবি আছোঁ যে আমি 2 বছৰত একদম সাকসেস হ'ব নোৱাৰা গভৰ্ণমেণ্টখনৰ দিছ ইজ ওৱান এৰিয়া য'ত উই হেভ ফেচ ফেইলৰ য'ত আমি পাৰা নাই চ' NHI DCL NHI PWD ৰোডছ নেশ্যনেল হাইৱে এই ইছ্যুটো ইগনোৰ নকৰিব আৰু ফিউচাৰ ৰোড কনষ্ট্ৰাকশ্যনতো this engineering to prevent road traffic accident will become a key factor আৰু কন্ট্ৰাক্টৰ সকলক যাতে গুৱাহাটী যেটো হল ডিব্ৰুগড়ত যেটো হল কন্ট্ৰাক্টৰ সকলক এইটো ক্ষেত্ৰত একদম লাইন দিব যে যিকোনো ড্ৰেইন বনাব যিকোনো ৰাস্তা বনাব উইদাউট প্ৰপাৰ কশন and proper warning to the general people it is not accepted হেতু ক্ষেত্ৰত all DC may enforce the law very strictly আৰু ইয়াত PWD সকলো ইঞ্জিনিয়াৰ আছে আপোনালোকে সব কনস্ট্ৰাকশন সাইট চাব যাতে গণ্ডগোল নহয় ফাইনালি road traffic accidentor লগত নহয় but to impose or create a general sense that accident need to be come into the our narrative of mainstream আমাৰ মেডিকেল কলেজ বিলাক হৈ আছে কোনো লেবাৰে কোটো হেলমেট নিপিন্ধে ডাঙৰ কনস্ট্ৰাকশন হৈ আছে there is no helmet আমাৰ ইয়াতে ঘৰুৱা ভাবে কাম কৰাটো নিয়ম বনাই ললে so all DC may enforce through labor department যে যত কনস্ট্রাকশন হইছে উইদাউট সেফটি মেজার লেবার ডিপার্টমেন্ট শুড কাম ডাউন হেভিলি অন দা কন্ট্রাক্টর রাতি লেবারে কাম কৰি থাকে জ্যাকেট নিপিন্ধে গাড়ীয়ে কাটি থৈ যাব যেটো রিফ্লেক্টিভ গিয়ার পিন্ধিব লাগে নোবডি ওয়েৰ দা রিফ্লেক্টিভ গিয়ার ডাঙৰ কাম হৈ আছে কোনেও হেলমেট নিপিন্ধে সো সেফটি ইজ দা লাস্ট কনসিডারেশন So hetu হ'বই নোৱাৰে so safety should be the priority in all our approach গতিকে এই ক্ষেত্ৰত লেবাৰ ডিপাৰ্টমেণ্টকো আমি এক্টিভেট কৰিব লাগে so thank you so much but মই কোনো ডিস্ট্ৰিক্টক আজি নাম ধৰি মই ডিসকাস কৰা নাই যে আপুনি কি কৰিলে but after 3 months this review will be more district specific today আমি because this is generally everywhere things has increased so ami eto state wide problem boli dhorisu but apnaloke eto from next 3 months we will have district wide account eta lokhoniyo hobo mukhyamantri ei nirdek labor pasot kiman totpor hoy ঠিকাদাৰ সকল জিলা আয়ুক্ত তথা আৰক্ষী বিষয়াসকল সঁচাকৈ ৰোধ হয়নে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত অঘটনসমূহ নিউজ ডেস্ক ৰিপোৰ্ট সামৰি বাৰ্তা ডিজিটেল